হে গাইজ কি খবৰ আশা কৰোঁ ভালে আছে তো এনেই অলপ ওলাই আহিলোঁ সময়টো অলপ হৈ গ'ল আন্ধাৰ কিন্তু আজি মোৰ লগত বা নাই শুলে নেকি সম্ভৱ দেই শুলে বুলি জানো কিন্তু মই তাৰ লগত থকা নাই অলপ মই ওলাই গৈছিলোঁ এইফালে আৰু এতিয়া ঘূৰি আহিলোঁ মই এনেই অকণমান ওলাই আহিছোঁ ঘৰতনো কি কৰিম স্কুলবিলাকো বন্ধ গতিকে কিনো কৰিম আৰু ভিডিঅ' দিবলৈ মোৰ টপিক নাই আৰু মই মানে বহুত দিন ভিডিঅ' দিয়াও নাই সেইটো চেনেলত আৰু মানে কি সেইটো চেনেলত দিয়া নাই হয় কিন্তু মোৰ প্ৰাচুৰ্য ভূঞা যোনটো মেইন চেনেল মই তাত ভিডিঅ' আপলোড দি আছোঁ আৰু যদি আপোনালোকে চোৱা নাই চাই ল'বগৈ মই ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে আৰু তাতে মই এটা নতুন ভিডিঅ' আপলোড দিছোঁ মোৰ শ্বৰ্ট ফিল্ম এখন আৰু শ্বৰ্ট ফিল্মখনত ময়ো অলপ এক্টিং কৰিছোঁ আশা কৰোঁ ভাল পাব চাই তাত মোৰ বায়ো এক্টিং কৰিছে মই এক্টিং কৰিছোঁ আৰু মোৰ লগৰ কেইটামান সেইখন গাড়ী পাৰ হৈ গৈছে একদম পূৰা মানে খালী ৰাস্তা গাড়ী এখন পাৰ হৈ গ'লে কোনো পাৰ হৈ গৈছে একদম চাবলৈ খুব মন যায় আৰু সান্ধ্যয়ান আৰু আমাৰ গাঁওখন আজি হটস্পট ঘোষণা কৰিছে খলাল গাঁওখন তাৰ বাবে মনটো অকণমান দুখ লাগি আছে বহুত বাঢ়ি গ'ল মানে কৰোণা বাঢ়ি গ'ল মানে কি আৰু বাঢ়ি গ'ল মানে বহুত বাঢ়ি গ'ল তো চাই থাককচোন বাৰু মইনো কি কৰোঁ এতিয়া গৈ আৰু যাই শুই আছে বুলি মই জানো যদি শুই আছে মাস্কখন মানে কথা দি দিয়া যায় সেইকাৰণে খহাই লৈছোঁ তাই শুই আছে অকণ গৈ জগাওঁগৈ যদি শুৱা নাই তেতিয়া ভালে আৰু যদি শুই আছে তেতিয়াহ'লে মই জগাওঁগৈ তো লেটছ চাই থাককচোন বাৰু কিনো হয় এতিয়া মই ঘৰ পাই গ'লোহি আৰু এতিয়া জানো পাই তাই এতিয়া উঠিলে নে নাই যদি নাই উঠাটো ভালেই আৰু বেয়া জগাম চাই থাকক গৈ আছোঁ ৰ'ব ভনীতি তই কুমলীয়া আছে নাই মানুহ বা পুৰা ভিডিঅ' ৰাইজ জগাম বুলি ভাবিছিলোঁ কি নহ'ব আৰু মই আপোনালোকক এটা বস্তু দেখাম চাওক নাই ৰ'ব এক ছেকেণ্ড ৰৈ থাকক বুম চাওক আৰু ৰ'ব ফ্লাছটো বন্ধ কৰি লওঁ আৰু ফ্লাছটো বন্ধ কৰি লৈছোঁ চাওক এইটো মোৰ হৈছে প্ৰাচুৰ্য ভূঞা ইউটিউব চেনেলৰ ছেট আপ আৰু ৰ'ব চাওক আৰু ইয়াৰ পৰা ৰিফ্লেক্টটো ধুনীয়া আহিছে আপোনাৰ লাইটটোৰ পৰা ৰিফ্লেক্ট ধুনীয়া আহিছে আৰু ইয়াতে মই প্ৰাচুৰ্য ভূঞা কমেডি ভিডিঅ'বিলাক আপলোড দি থাকোঁ আৰু আপোনালোকে চাব যদি চোৱা নাই আৰু মই এতিয়া এখন শ্বৰ্ট ফিল্মো আপলোড দিছোঁ আপোনালোকক মই কৈছোঁ ন শ্বৰ্ট ফিল্মখন আপলোড দিছোঁ বুলি আৰু তাতে মই এক্টিং কৰিছোঁ বা এক্টিং কৰিছে আশা কৰোঁ চাই ভাল পাব আৰু এটা মই মিউজিক ভিডিঅ'ও দিছোঁ আৰু আপোনালোকে চাই ভাল পাব বুলি মই আশা কৰিছোঁ একদম ক্লিন আহিছে লাইটটো ফ্ৰণ্ট কেমেৰাত চাওক ক্লিন আহিছে পূৰা আৰু গ্ৰীণ স্ক্ৰীন মানে এইবিলাক নাই আৰু অলপ মেনেজ কৰিছোঁ কিবাকিবি আৰু লাইটটোৰ কাৰণে অলপ দিগদাৰ হোৱাৰ কাৰণে মই এটা লাইট লগাই দিছোঁ ৰিফ্লেক্ট আহিবৰ কাৰণে তাৰপাছত এই চাওক এইখন গ্ৰীণ স্ক্ৰীণখন মানে কি য'ৰ ত'ৰ পৰা মেনেজ কৰি এখন বনাইছোঁ আৰু অনলাইন অৰ্ডাৰ দিবৰ কাৰণে অলপ ভয় লগা হ'লতো তো চাওকচোন তো আজিলৈ আহোঁ আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো তো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাব পিছতে মই আপোনালোকৰ বিদায় মাগিব খুজিছোঁ চ'